আমি মোৰ নহয় আমাৰ সংযুক্ত বাহিনী অসম স্বাধীনৰ প্ৰতিজন সদস্য আৰু যিসকল সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনক ভাল পায় তেখেতসকলো বিচলিত হোৱা নাই এইটো এতিয়া বিচলিত হৈছে যিসকলে আলফা বুলি ভাবি আছে যে এটা সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন নাই বুলি ভাবি আছে কেৱল আলফাই আনিব বুলি ভাবিছে তেখেতসকলৰ ৰাজনীতি যিবিলাক ভাবিছে ইনালাইল পামিট অন্যান্য কিবা কিবি ডি নাগৰিকত্ব এইবিলাক আলফাই আনিব বুলি ভাবিছে কিন্তু আনিব বুলি ভবাটো এইটো ভুল আছিল ভাল মানে তেখেতসকলে যেতিয়া নীতি আদৰ্শ পলিটিকেল যিবিলাক এজেণ্ডা থাকিব লাগে সেইবিলাকতো কেতিয়াবাই মানে বিসৰ্জন দি কেৱল মাত্ৰ ইকনমিক পেকেজৰ লগতেতো আলোচনা কৰি আছিল আলোচনা পেকেজ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইমান আত্মবিশ্বাসেৰে কেনেকৈ ক'ব পাৰিছে যে পৰেশ বৰুৱাৰ সৈতে প্ৰত্যক্ষ পৰোক্ষভাৱে মোৰ যোগাযোগ হৈ আছে আমি আলোচনাত বহিম ইমান বিশ্বাসেৰে কেনেকৈ ক'ব পাৰিছে মহোদয় বিশ্বাসে তেখেতৰ এইটো আত্মবিশ্বাস আছে যিকোনো মানুহে মই এতিয়া মোৰ লাইনত যে এইটো সাৰ্বভৌম স্বাধীন অসমৰ ওপৰত কথা পাতিবলৈ এইটো আত্মবিশ্বাস মোৰ তেখেতে ভাবিছে ক'ৰবাত ন ক'ৰবাত ৰাস্তা উলিয়াব পাৰিম এইটো নিজৰ আত্মবিশ্বাসৰ পৰা কৈছে এইটো ইয়াৰ কথাত আমাৰ ফালৰ পৰাতো আমি কোৱা নাই যে যোগাযোগ যোগাযোগৰ কথা আমাৰ নকৰোঁ হেল্ল' প্ৰত্যক্ষ পৰোক্ষ যোগাযোগৰ কথাটো যিটো কথা তেখেতে কৈ আছে প্ৰত্যক্ষ পৰা আমি আজিকালি একেবাৰে পৃথিৱীখন মানে মিডিয়াই একেবাৰে ইলেক্ট্ৰনিক মিডিয়াই হওক বা বিভিন্ন ধৰণৰ কমিউনিকেশ্যনবিলাক একেবাৰে সহজ হৈ গৈছে একেবাৰে হৈছে আমি টেলিফোন কৰাটো কোনো মোৰ ফালৰ পৰা সেইফালৰ পৰা টেলিফোন আমি বিচাৰি পোৱাটো এজন মানুহক আপোনাক যেনেকৈ বিচাৰি পাইছোঁ অন্য মানুহক যেনেকৈ বিচাৰি অন্য সাংবাদিকৰ আমি যেনেকৈ বিচাৰি পাওঁ আমাৰ লগতো থাকে এইটো যোগাযোগ এইটো যিমানে যি নহওক আমাৰ এইটো যোগাযোগ থাকে যিহেতু আমি ঘৰৰ মানুহ একেখন ঘৰৰে মানুহ থলগিৰি মানুহ আমাৰ ভিতৰত টেলিফোনৰ এইটো বাধা বাধি থাকিব নোৱাৰে এইটো আমিতো চুৰ ডকাইত কৰিবলৈ অহা নাই ন কাৰোবাৰ ঘৰৰ মহোদয় আমি ভাবিছিলোঁ যে ভাল খবৰটো খুব সোনকালে আহিব আলোচনা আপোনাৰ লগতো হ'ব কিন্তু এতিয়া এই মুহূৰ্তত সেয়া একেবাৰে বহুত বেছি আশা কৰিব পৰা স্তৰত নাই নেকি এতিয়াও নহয় এইটো আশা বুলি কৈ আমিতো এইটো টাইম আগেই কৈছোঁ মানুহৰ কিছু বস্তু ভাল বস্তু পাবলৈ হ'লে মানে ইমান খৰখেদা কৰিব নালাগে পেচেণ্ট থাকিব লাগে ধৈৰ্য থাকিবলৈ পেচেণ্ট ইজ বিটাৰ বাট ফ্ৰুট ইজ চুইট এই সদায় মনত ৰাখিব লাগিব যদি আমি এই কথাটো নেবা ধৈৰ্য আজি কিছুমান ভাবিছে মোৰ জীৱিতকালে হ'ব লাগে আমুকৰ জীৱিতকালে আমি খৰধৰকে পাব লাগে এইবিলাক বস্তু খৰধৰকে পোৱা বস্তু নহয়তো আৰু বোধহয় নিজে যি দৃঢ়তাই কৰিছে যে মোৰ লগত যোগাযোগ আছে আমি না বুলি আমি এটা মিছা সত্যটো আমি মিছা বুলি ক'ব নোৱাৰোঁ সত্যটো সত্য যোগাযোগ আছে আজি কৰিব আমাৰ লগতে এই বিষয়বস্তুটো বিশেষকৈ যিটো নেকি বুৰঞ্জী প্ৰকৃত এইটো বিষয় এই বিষয়টো জনগণৰ লগত সৰ্বোচ্চ জনগণৰ লগত জড়িত হৈ আছে থলগিৰি জনগণৰ লগত জড়িত হৈ আছে আমাৰ অমৰমিতকৰ লগত জড়িত হৈ আছে নিৰ্যাতিত পৰিয়ালৰ লগত জড়িত হৈ আছে এইটো অকল সাধাৰণ বিষয় নহয় তেখেতে চেষ্টা কৰিম বুলি কৈছে উলিয়াম বুলি কৈছে একো নাই কি ধৰণে উলিয়াই আমি চাওঁ আপোনালোকে সুধিব কি হৈছে আপোনালোকে সুধিব পাৰে আপোনালোকে সুধিব পাৰে আমাৰ কথাটো আমি কৈছোঁ আৰু আমি তেখেতক যিটো নেকি আগে এবাৰ কেটেলিষ্ট কৰাৰ পিছত এতিয়াও তেখেতে নিজৰ দায়িত্বৰ পৰা আঁতৰি অহা নাই কৈছে যে এইটো যিটো আলফাৰ যিটো এইটো সহজ এই যিটো আলফাৰ লগত চুক্তি কৰিলে অকল ইকনমিক পেকেজ আছিলে সেইকাৰণে এইটো সেইকাৰণে সহজকৈ 6 মাহতে কৰিলে হয়তো আমাৰ বাট কাটোতে 2 বছৰ লাগিব পাৰে সেইকাৰণে আমি ধৈৰ্য ধৰিব লাগিব এতিয়াই মানুহজনক একেবাৰে ডিপ্ৰাইভ কৰিব নালাগে যে অকামিলা চিফ মিনিষ্টাৰ বুলিও ক'ব নালাগে চেষ্টা কৰিছে চেষ্টা নকৰি তেখেতে কৈ দিব না মাজে মাজে কষ্ট পালে কয় মাজে মাজে এবাৰ ওলাইছে মোক অসমৰ মানে বুদ্ধিজীৱীসকলে মোক সহায় কৰিব লাগে জনগণক সহায় কৰিব লাগে কিন্তু অসমৰ যিবিলাক জনগণৰ যিবিলাক ভাষ্য আমাৰ যিটো জাতীয় সংগঠনে হওক বুদ্ধিজীৱীসকলে হওক এটা নিজৰ মতত যায় এটা মতত আহি এখন কনফাৰেন্স হয় যে এই বিষয়টো আমি এটা কৈছে যে এইটো সাৰ্বভৌম স্বাধীন অসমৰ ওপৰত আলোচনা কৰিব লাগে বা এই কৰিব পৰা বাট আছে এইটো সকলোৱে মিলিত হৈ ৰাস্তাটো কাটি দিলে হয়তো মুখ্যমন্ত্ৰীগৰাকী লৈ যাব দিল্লীত আমাৰ বুদ্ধিজীৱী যাব নালাগে আৰু এই কথাটো ক'লেই যে এটা এচুৰেঞ্চ দিব লাগে যে মুক্তভাৱে আলোচনা কৰক তাত ইয়াতে সাৰ্বভৌম কথা ওলাব পাৰে কোনোবাই পক্ষ থাকিব কোনোবাই বিপক্ষ থাকিব মেজৰিটি কোন হয় মেজৰিটি যদি কোনখিনিয়ে কৈছে কেনেকৈ কৈছে সাৰ্বভৌমৰ ওপৰত আলোচনাটো হ'লে ভাল হ'ব না এইটোৱে একমাত্ৰ যে উপায় আৰু মুখ্যমন্ত্ৰীগৰাকী এই অসমৰ বাৰ্তাটো অসমৰ যিটো বুদ্ধিজীৱী হওক জনগণৰ যিটো বাৰ্তা এই বাৰ্তাটো লৈ
দিল্লীলৈ যাওক এইটো ধনীত এটা সৃষ্টি কৰক ধনী নহয় অসমৰ এইটো যিটো ধনীটো কঢ়িয়াই লৈ যাওক তাত যাতে দিল্লীত মেলি দিয়ে এই বস্তুটো এনেকুৱা বিচাৰিছে যেনেকৈ লাচিত বৰফুকন লাচিত বৰফুকনৰ যিটো হেৰি সূৰ্য বীৰ্য যে অসমৰ যে এটা মহাবীৰ এইজন বাইদেউ ভাৰতীয়সকলে নেজানিছিল কোন লাচিত বৰফুকন তেখেতে নি এইটো লাচিত বৰফুকনৰ জয়ন্তী পাতিলে ঠিক এই ধৰণে যে অসমৰ মানুহে আজি কি বিচাৰিছে কেনেকুৱা বিচাৰিছে কিহৰ কাৰণে এই সংগ্ৰাম চলি আছে এইখিনি সব জানি মেলি তেখেতে জানে কিন্তু অসমৰ যি মানুহে কি বিচাৰিছে এই আলোচনাখন কেনেকুৱা হ'ব লাগে আজি কেনে কৈছো তেখেতে এটা এই আলোচনা আমিতো শিক্ষা আগেই লৈছিলো 2010তে তেখেতৰ এটা শিক্ষা এটা প্ৰয়োজন আছে যে এই চুক্তিখন হোৱাৰ লগে লগে সকলো জাঙৰ খাই উঠিছে পলিটিকেল কোনোৱে এটা পলিটিকেল বিষয়ত এটাতে মানে হাত দিয়া নাই এখন চুক্তি হ'ব নোৱাৰে বুলি কৈছে আমিতো আগে সেইকাৰণে এতিয়া প্ৰতিক্ৰিয়া নিদিওঁ আমি সেইকাৰণে কৈ দিছোঁ আমাৰ কথাটো কৈ দিছোঁ এতিয়া তেখেতেও শুনিব লাগিব মুখ্যমন্ত্ৰীগৰাকীয়ে শুনি ল'ব এই ফেচবুকৰ পৰা আহিছে টুইটাৰৰ পৰা আহিছে বিভিন্ন আপোনালোকৰ চেনেলবিলাকত দিছে এতিয়া কোনো ইকনমি পেকেজ দিলে নহ'ব ইয়াত পলিটিকেল ছেটেলমেণ্ট লাগিব এই কথাবোৰ তেখেতে জানিব লাগিব পলিটিকেল ছেটেলমেণ্ট হ'লেহে ফুললি বোলে এইটো এখন কনক্লুচিভ মানে ইনক্লুচিভ মানে বিষয়বিলাক যদি মানে লৈ আলোচনা হয় তেতিয়াহ'লেতো বা ইয়াত অসমত এক বন্দুক লোৱা পৰিৱেশ নাথাকিবতো সেইকাৰণে কৈছে ডে ওৱানৰ পৰা যদি সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনে যিটো বিচাৰিছে যে সৰ্বভৌম স্বাধীন অসমত আলোচনা হ'ব লাগে তেতিয়া বুদ্ধিজীৱীৰ বা কোনো মহলৰ পৰা এতিয়া বিতৰ্ক নাথাকেতো ওৱান পইণ্ট এজেণ্ডা থাকিব তাতে কি হ'ব কেনেকৈ হ'ব আমাৰ যিটোনে আমি যি ধৰণে আমি আলোচনা কৰিম লুকাই দি কৰিব নালাগে ন ইয়াতে কোনো মানে ডেজিনেশ্যন কেম্পতো হ'ব নালাগে কাৰো প্ৰেষ্টেজো থাকিব নালাগে কোনো মানে প্ৰেষ্টেজো হানি নহয় আৰু এইবিলাক তথাকথিত আইনবিলাক বনাই তথাকথিত চুক্তি বনাই আলোচনালৈ যোৱাৰ আগতে এইবিলাক নকৰি আন্তৰিকতা দেহক আৰু ইছ্যু ভিত্তিক বা আলোচনা কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে আপোনাৰ যিমানবাৰ আলোচনা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে আপোনাৰ যিমানবাৰ বাৰ্তালাপ হৈছে সেই বাৰ্তালাপত আপুনি এই কথাকেইটা নিশ্চয় কৈছে যে সাৰ্বভৌম শব্দটো থাকিব লাগিব আৰু আলোচনা তেতিয়া সম্ভৱ মুক্তভাৱে নহয় এই কথাটো তেখেতে বাৰ কৈছে মোকো কৈছে আপুনিও বুদ্ধিজীৱীসকলক কওক মোক এটা ৰাস্তা দেখাবৰ কাৰণে মইতো কৈছোঁ সেইকাৰণে বুদ্ধিজীৱীসকলে ওলাই আহিবলৈ কৈছোঁ কওক ক'ত বুদ্ধিজীৱীসকলে কোনে এই বিষয়টোত কৈছে কেইটামান সংগঠনে কৈছে দুটা না তিনিটা সংগঠনে কৈছে এইটো দিছে আৰু কিছুমান দুই এজনে মানে কৈছে এইটো হ'ব লাগে এনেকুৱা হ'ব লাগে এই ধৰণে কৈছে কিন্তু কিছুমানে কৈছে বা গণভোট হ'ব লাগে গণভোট নোহোৱাকেতো আমাৰ যদি আজি একত্ৰিত হৈ ইয়াতে কোনো ব্যক্তিগত আলফা সংযুক্ত মুক্তি বাহিনী অসম লাভৱান্বিত কথা নাইতো আমি ত্যাগ কৰিবলৈ আহিছোঁ আমি মিনিষ্টাৰ হ'বলৈ নাযাওঁ আমি ৰাষ্ট্ৰপতি হ'বলৈও নাযাওঁ কেৱল ভৱিষ্যতৰ প্ৰজন্মৰ সুৰক্ষাৰ কাৰণে আমি সংগ্ৰাম কৰিছোঁ এই যিটো নেকি বুৰঞ্জী প্ৰসিদ্ধ যিটো বিষয় আছে এইটো সকলো ইয়াত অসমত বসবাস কৰা জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে উপকৃত হ'ব আৰু সেইকাৰণে সকলোৱে ক'ব লাগে যে এইটো সাৰ্বভৌম স্বাধীন অসমৰ ওপৰত আলোচনা হওক ইয়াতে কোনো বিজেপি নেতাও কোনো একো নাযায় ঘৰৰ সম্পত্তি নাযায় গাড়ীও নাযায় সকলোৱে যদি কয় বিজেপি নেতা গাজি যাব নেকি না কংগ্ৰেছৰ গাড়ীও নাযায় না এজিপি যাব না মানে হেৰিয়ৰ যাব কাৰো নাযায়তো সাৰ্বভৌম স্বাধীন হ'ব লাগে মানে হেৰিয়ে ইয়াত হেৰি দিব পাৰে নি ইমাৰ্জেঞ্চি দিব পাৰে নি না তাৰমানে মহোদয় ইয়াৰ অৰ্থ এইটো আপোনালোকে খুব স্পষ্টকৈ আপুনি কৈ আছে ইয়াৰ অৰ্থ এইটো বুদ্ধিজীৱী চিন্তাবিদ বিভিন্ন ৰাজনৈতিক দলসকলে নিজৰ ইছ্যুত থিয় হৈ কথাবিলাক কৈ থাকে আপোনালোকে যিটো কথা কৈ আছে যে আলোচনা হ'ব লাগে সঁচা অৰ্থতে হ'ব লাগে আলোচনা হ'বৰ কাৰণে যিটো পৰিৱেশ তৈয়াৰ হ'ব লাগে সেই পৰিৱেশ তৈয়াৰৰ কাৰণে একেখন প্লেটফৰ্মত কিন্তু কোনো থিয় হোৱা নাই প্ৰত্যেকে নিজৰ ইছ্যুত লাগি আছে আপুনি এইটো ক'ব খুজিছে মহোদয় নহয় এইটো হৈছে আমাৰ মানে অসমৰ জনগাঁথনি এনেকুৱা ধৰণে ভাঙি ঠান কৰি ৰাখিছে প্ৰথমে সাম্প্ৰদায়িক ভিত্তি ৰাখিছে তাৰপিছত কাষ্টিজিম আছে তাৰপিছত ৰিলিজন আনিছে তাৰপিছত বুদ্ধিজীৱীৰ মাজতো আছে এই বুদ্ধিজীৱী আমুক মানে গোহাঁইদেৱৰ লবি এই আমুক শৰ্মাদেৱৰ লবি এই কলিতাদেৱৰ লবি এই আমুক লবি শইকীয়াৰ লবি এনেকুৱা বুদ্ধিজীৱীৰ মাজতো আছে কিন্তু আৰু এই গোটেই বস্তু আমিতো বুদ্ধিজীৱীসকলৰ শত্ৰু নহয়তো কোনো অসমৰ কোনো মানুহে শত্ৰু নহয় আমাক গালি পাৰিলেও কিবা পাৰিলেও আমাৰ বিৰুদ্ধত কথা ক'লেও সাৰা জীৱন মানে হেৰি কৰিলেও আমাৰ বিৰুদ্ধত থাকিলেও কিন্তু আমি তেখেতসকলৰ বিৰুদ্ধত নহয় আমি যুক্তি খাটতে গালি পাৰিলে এটা উত্তৰ এটা দিওঁ মানে সেই গালিটো গালি দি যে আমাক
প্ৰশ্ন কিছুমান সুধে সেই উত্তৰটো আমি নিদিলে মানে আমাৰ মানুহে বুজি নাপাব সঁচাকৈ কৈছে নেকি সঁচাকৈ ভুল পথলৈ গৈছে নেকি এইবিলাক কৈ থাকেতো কিন্তু ব্যক্তিগতভাৱে আমাৰ খুব নাই আজি যিসকল আলোচনাৰ হেৰিৰ মাজেদি আজি ওলাই যাব যিসকল আকৌ নতুন পুনৰ জীৱন ল'ব সেইসকলৰ প্ৰতি আমাৰ কোনো বেয়া ভাৱ নাই এইটো ক্ষোভিত নহয় এইটো ভুল কৰিছে মানুহ যে তেখেতে স্বীকাৰ কৰিছে তেখেতকে আমাৰ বা ভুল হৈ গ'ল আমি নোৱাৰিলোঁ আমি পৰাজিত হ'লোঁ পৰাজিত হোৱা কথাটো আমি আগতেই কৈছিলোঁ কিন্তু অসমৰ মানুহে এতিয়া গম নোপোৱাৰ কাৰণে এখিনি মানুহ ক্ষোভিত হৈ আছে এখিনি মানুহ আহিব যে ইকনমি পেকেজটো লাগে কিবা লাগে হয়তো বিভিন্ন কাৰণত আহিব পাৰে এইটো স্বাভাৱিক আৰু তেখেতসকলেও ভাল ভাৱ থাকিব মানুহতো চোৰকো ভাল পোৱা আছে নহয় নাছে না চোৰকো ভাল পায় ডকাইতকো ভাল পায় দগবাজকো ভাল পায় সিহঁতৰ সংগ আছে নাই সিহঁতে এটা মানে যিসকল আছে সিহঁতৰ কষ্ট কৰি তেখেতসকলেও কষ্ট কৰি গৈছে তেখেতসকলো ছাপোৰ্ট কৰাটো স্বাভাৱিক কিন্তু আমাৰে ছাপোৰ্ট আছে বুলি আমি ক'বলৈ যোৱা নাই কিন্তু আচল বিষয়বস্তু যিহেতু নেকি কিছুমানে কৈছে সিহঁতৰ যিসকলে চুক্তি কৰি আছে তেখেতসকলো হৈছে আমি সন্তুষ্ট নহয় বুলি কৈছে নহয় এইকাৰণে কৈছে কোনো পলিটিকেলি কোনো ইংক হোৱা নাই পলিটিকেল বিষয়ৰ ওপৰত কোনো ইংক হোৱা নাই এই একৰ্ডখনত এইটো কাৰণে তেখেতসকলো কব তেখেতক আমি বুজি পাইছোঁ তেখেতসকলক চবই বুজি পাইছোঁ আৰু সেইকাৰণে এই কেনেকৈ এতিয়া মানুহে কৈছে অকল আলফাৰ ওপৰতে ঠেলিলে আলফা স্বাধীনৰ ওপৰত পৰেশ বৰুৱাৰ ওপৰত এইটো কৰিবলৈ পৰেশ বৰুৱা এইটো কোম্পানী নহয়তো এইটো অৰ্গেনাইজেশ্যন হয় এই কোম্পানী এনেকুৱা ধৰণৰ এটা অৰ্গেনাইজেশ্যন অসমত আছে নেকি কিমান চলি থাকে হাৰিৰলৈকে ইভেন স্বাধীনতা সংগ্ৰামতো প্ৰায় 15,000 মৰিছিলে নি ঢুকাইছিলে নি অমৰমৃত হৈছিলে নি ব্ৰিটিছৰ লগতো 15,000 হোৱা নাই যিমানবিলাক আন্দোলন হৈছে ছাত্ৰ সন্থাই কৰিছে তাতো হোৱা নাই আন্দোলন বা কি কয় ইমান হাজাৰ মানে মৃত্যুবৰণ কৰা নাই এইটো ইমান তৰলভাৱে মানুহবিলাকে কি হৈছে বিবাদ অৰ্থাৎ ৰাজনৈতিক অধিকাৰ যদি সুৰক্ষিত নহয় ৰাজনৈতিক অধিকাৰৰ যদি চৰ্চা নহয় তেতিয়াহ'লে কেৱল 5,000 কোটি টকীয়া আৰ্থিক পেকেজেই চুক্তিৰ সত্য উন্মোচন কৰিব নোৱাৰে মহোদয় আপোনাৰ মতে নহয় এইটো অৱশ্যেই এইটোতো সেইকাৰণে কৈছোঁ যে আজি ৰাজনৈতিক তাতে কোনো ৰাজনীতিৰ বিষয়ত আলোচনা হোৱা নাই ৰাজনীতিৰ বিষয়ত আলোচনা হোৱা নাই যিটো ৰাজনীতিৰ ৰাজনৈতিক বিষয়ক লৈ আমাৰ হাজাৰ পাগল ডেকা গাভৰুৱে জীৱন দিলে সেইটোত আলোচনা হোৱা নাই সেইকাৰণে আমি এই চুক্তিখনলৈ আমি একো নহয় আমাৰতো একো এই ৰাজনীতিৰ কোনো প্ৰভাৱ পেলোৱা নাই যদি ইহঁতে যদি একেবাৰে চাপ যে আমি ইনাৰলাইন পাৰ্মিটতে আছোঁ বা কিবা এটাতে আছোঁ কাতে আছোঁ তেতিয়াহ'লে আমি ক'লোঁ এতিয়া কাটো নাই ইনাৰলাইন পাৰ্মিটো নাই কোনো এটা পলিটিকেল চুক্তি পলিটিকেল বিষয়ত ৰাজনীতিৰ বিষয়ত এটি চুক্তি তেখেতসকলে চুক্তি কৰা নাই আমি গালি পাবলৈ কিটো আছে আমি কৈ আছোঁ আমি পলিটিকেল লাইনত আছোঁ আমি এইটো লাইনৰ পৰাই এনেকুৱা কৰিম আৰু জনগণে বুজা প্ৰয়োজন সেইকাৰণে কৈছোঁ অসমৰ জনগণ চব মিলি এটাই হওক হিমন্ত বিশ্ব যি মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো কৈছে হিমন্ত বিশ্ব ডাঙৰীয়াই যিটো কৈছে যে এইটো মই ৰাস্তাটো আকৌ তেখেতৰ এটা সুচল কৰিছোঁ সুচল ক'ব পাৰে এইটো পলিটিকেল এটা শব্দ সুচল কৰিছে ৰাস্তা তেখেতো আহিব পাৰে এইটো পলিটিকেল এটা শব্দ এইটো আমিও জানো তেখেতেও জানো আমি এইটো বেয়াভাৱে লোৱা নাই মই যদি চিফ মিনিষ্টাৰ হ'লোঁ ময়ো ক'লোঁ এইটো স্বাভাৱিক এইটো ক'বই পাৰে হয়তো আমাৰ সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন আমি যিটো নেতৃত্ব দিছোঁ মোৰ নেতৃত্ব আৰু মোৰ প্ৰিন্সিপলটো মই জানো মই কিমান ভাল পাওঁ মইতো বুকু ফালি নেদেখাওঁ নহয় দেখাব প্ৰয়োজন নাই আৰু এইটো মানুহে ভাবিও পাৰে মোক লৈ ভাবিব পাৰে কিন্তু আগৰবিলাকে কৰি গৈছে এইটো ভবাটো স্বাভাৱিক এই এতিয়া খুব এটা ঢৌ হ'ব সৃষ্টি হ'ব বেলেগ ধৰণৰ মানুহে আদৰিব এইটোত হয়তো যেনেকৈ প্ৰথম যেতিয়া ওলাই গৈছিলে ওলাই যাওঁতে মানুহৰ ঢৌ আজিতো একো হোৱা নাই মই দেখাতোৱে আজি একো ঢৌ হোৱা নাই প্ৰথম যেতিয়া ওলাই গৈছে একেবাৰে গুৱাহাটী ৰাইট ফ্ৰম গুৱাহাটীৰ পৰা একেবাৰে শদিয়ালৈকে যি ঢৌ মানুহৰ একদম এসপ্তাহ একদম মানুহৰ লানি নিচিগা ঘৰলৈ গৈছে তেখেতক সম্বৰ্ধনা জনাইছে জনাইছে কিন্তু আজি মই বোধৰে অলপ হ'ব আৰু কিন্তু কিয় নহ'ব বুলি ক'লে মানে এই যে কথাটো আহিছে পলিটিকেলি কোনো এটা বিষয়তে কৰা নাই আৰু কোনো এটা বিষয়ত কৰি মানে যদি এইটো স্বাধীনতাৰ যিটো স্পৃহা বা যিটো আমাৰ সাৰ্বভৌম স্বাধীন অসমৰ বিষয়টো তল পেলোৱাৰ কোনো এটা কাম কৰা নাই স্বাধীনতাৰ যে সাৰ্বভৌম স্বাধীন অসমৰ বিষয়টো আলোচনা কৰা বিষয় ৰাজনৈতিক বিষয়ত তল পেলোৱা নাই সেইকাৰণে আমি গালি পৰা নাই বা ক'বলৈ আমি আচল কথাখিনিয়ে কৈছোঁ যে আগতে আমি জানো আগৰ 10 বছৰৰ পৰা 2010ৰ পৰা আমি জানি আহিছোঁ আৰু সেইকাৰণে আমি হতাশ হোৱা নাই বা মানে খঙালো বা ৰাগম্বিত হোৱা নাই বুলি কৈছোঁ আচৰিত হোৱা নাই বুলি কৈছোঁ
ভয় নাখাব টাইগাৰ আছে নহয় ব্ল্যাক টাইগাৰ সিমেন্ট डर मत टाइगर है ना ब्लैक टाइगर सीमेंट ভয় নাখাব টাইগাৰ আছে নহয় ব্ল্যাক টাইগাৰ সিমেন্ট डर मत टाइगर है ना ब्लैक टाइगर सीमेंट ভয় নাখাব টাইগাৰ আছে নহয় ব্ল্যাক টাইগাৰ সিমেন্ট डर मत टाइगर है ना ब्लैक टाइगर सीमेंट ভয় নাখাব টাইগাৰ আছে নহয় ব্ল্যাক টাইগাৰ সিমেন্ট डर मत टाइगर है ना ब्लैक टाइगर सीमेंट ভয় নাখাব টাইগাৰ আছে নহয় ব্ল্যাক টাইগাৰ সিমেন্ট डर मत टाइगर है ना ब्लैक टाइगर सीमेंट ভয় নাখাব টাইগাৰ আছে নহয় ব্ল্যাক টাইগাৰ সিমেন্ট डर मत टाइगर है ना ब्लैक टाइगर सीमेंट শান্তি চুক্তি হোৱাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ সৈতে যোগাযোগ কৰিছিল নেকি বাৰ্তালাপ হৈছে নেকি চুক্তি হোৱাৰ পিছত মহোদয় মই এতিয়া অলপ হেৰি বিভিন্ন হেৰিৰ বিষয়বিলাকত জড়িত আছে আমি এতিয়া লাহেকে এইবিলাক শান্ত হওক তেখেতে কি ভাবে কি কয় এইটো পিছৰ কথা এইটো একেই কৈছোঁ আৰু অসমৰ জনগণে জানে যে মই এই পলিটিক্স অকল মুখ্যমন্ত্ৰী আজি প্ৰেজেণ্ট যিটো বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ তেখেতৰ লগতেই মই মোৰ কথা বতৰা হৈছে এইটো কথা ৰাইট ফ্ৰম হিতেশ্বৰ শইকীয়া মানুহে বহুতে নাজানে মই বহুবাৰ হিতেশ্বৰৰ কথা পাইছোঁ বহুতে যেনেকৈ বহু ধৰণৰ প্ৰপ'জেল দিছিলে প্ৰস্তাৱ দিছে এনেকুৱা হওক টকা পইচা ল'ব MLA আহিব লাগে কৈছোঁ নহয় এইটোৱেই হিতেশ্বৰ শইকীয়াৰ লগতো মোৰ বেছিকৈ যদি মই ঢাকাত থাকোঁ মোৰ লগত প্ৰায় 1 ঘণ্টা এবাৰ 1 ঘণ্টা কথা পাতোঁ বিভিন্ন কাৰণে 1 ঘণ্টা কিবা এটা তৰুণ গগৈ ডাঙৰীয়াৰ লগতো পাতিছিল PCG এই সময়ত মই কথা তাৰপিছতে আপুনি শুনক প্ৰফুল্ল মহন্তৰ লগতো পাতিছোঁ কিন্তু একেটাই কৈছোঁ কিন্তু আপোনালোকে এই দিশটো কাটক সাহসেৰে কওক অসমৰ মুখ্যমন্ত্ৰী আপোনাক ফাঁচি দিব নোৱাৰে অসমৰ মানুহ আপোনাৰ পিছত আছে সাৰ্বভৌম অসমৰ ওপৰত স্বাধীন অসমৰ কথা পাতিব লাগে কথা এইটোৱেতো এনেই চালে বেৰে কোপাই আমাক মাতি থাকিলে নহ'বতো তাৰপিছত দুজন আপুনি পালেনে সৰ্বানন্দ পায় তাৰপিছতে সৰ্বানন্দ আহিলে হয় নাই বাৰু সৰ্বানন্দ আহিলে সৰ্বানন্দও কৈছোঁ যে এইটো বিষয় সৰ্বানন্দটো নিশ্চয় আজিলৈকে এই পদক্ষেপে লোৱা নাছিলে তাৰপিছতে আহিলে হিমন্ত বিশ্ব শৰ্মা ৰাইট ফ্ৰমৰ পৰা কৈছে আমি হেৰি কৰিছোঁ লাগি আছোঁ চেষ্টা কৰি আছোঁ আমি হতাশ নহয় ঠিক আছে আমি উৎসাহিত কৰি আছোঁ যদি ওলাই ৰাস্তা ঠিক আছে তোমাৰ টেনিয়তে যদি তুমি উলিয়াব পাৰা মোক ক'বলৈ একো নাই কিন্তু বৰঞ্চ তুমিয়েই অসমৰ নমস্য ব্যক্তি হৈ যাবা আৰু এই সমাধানটো যদি তুমি ৰাজনৈতিকভাৱে সমাধান কৰিব পাৰা য'ত নেকি আমাৰ বিষয়বস্তুটো মানে হেৰি হ'ব চেটেল হ'ব বা এইটো গোটেই সাৰ্বভৌম স্বাধীন অসমৰ ওপৰত এটা নিশ্চয় এটা বাট উলিয়াব পৰাৰ যিটো ব্যৱস্থা ওলাব যে তুমিতো ক্ৰেডিট ল'ব লাগিব মইতো বহুত চেনেলৰে কৈছোঁ তোমাৰ সাহস আছে গাত আছে যিহেতু তুমি ৰাহুল গান্ধীক তুমি সাহসেৰে যুঁজিব পাৰিছা কোনো এজন যে ৰুলিং মানে এটা পাৰ্টি মুৰব্বী পৰিয়ালৰ যিটো মানে সদস্য ফেৰ পাতি ধৰা এজনে আছিলে মই বহুত হিতেশ্বৰ শইকীয়া ডাঙৰীয়া তেখেতেও পৰা নাছিলে প্ৰফুল্ল মহন্তও পৰা নাছিলে তাৰপিছতে তৰুণ গগৈ ডাঙৰীও পৰা নাছিল কিন্তু হিমন্ত বিশ্ব শৰ্মাই কিন্তু এটা ফেৰ পাতিছিল আৰু সেই সাহসটো দেখি মই কৈছিলোঁ যে এইজনেই যে নিশ্চয় যদি এই আমাৰ বিষয়টো লৈ যদি দিল্লীত মানে এটা ভাল ৰাস্তা উলিয়াব পাৰে তেতিয়াহ'লে যদি স্বাধীন অসম হয় স্বাধীন অসমৰ এইজনে প্ৰথম প্ৰধানমন্ত্ৰী হ'ব বুলি মই প্ৰথম প্ৰস্তাৱ কৰিম বুলি কৈছোঁ এইটো কোনো বৰ্ণ মানে মোৰ গাত কোনো বৰ্ণবিৰে ভাৱটো নাই যোগ্য ব্যক্তি যি ৰাষ্ট্ৰ চলাব পাৰে সেই তাকে আমি বেছি সন্মান দিব লাগে ইয়াতে জাতি জনগোষ্ঠী মই আমুক এই কথাটো আহিব নোৱাৰে আজি এইটো কাৰণেতো আমাৰ অসমখন থানবান হৈছে এতিয়া বিভিন্ন ধৰণে জনগোষ্ঠীয় চিন্তা চৰ্চাই ঠাই বিভিন্ন মানে হেৰিয়ৰ এংগলৰ পৰা উচ্চ নিচ এইবিলাক যিটো ভাৱ আছে আমাৰ মাজত এই গোটেই ৰাজনীতিটো
এটা প্ৰভাৱ পৰিছেতো এইটোৰ পৰা আঁতৰি মই কথাবিলাক হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মহোদয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনাৰ সৈতে এটা পৰিৱেশ তৈয়াৰ কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তে শীৰ্ষ আৰক্ষী বিষয়াই মন্তব্য কৰিছে যে কিছুদিন আগতে যি ধৰণৰ কুটঘাতমূলক কাৰ্য হৈছে কুটাঘাতমূলক কাৰ্য হৈছে গ্ৰেনেড বিস্ফোৰণ হৈছে ইয়াৰ লগত আলফা স্বাধীন জড়িত নহয় কিছুমান নিবনুৱা যুৱকে হে এই ধৰণৰ ঘটনা ঘটাইছে এতিয়া আৰু আলফা নাই এই ধৰণৰ মন্তব্য প্ৰদান কৰিছিল এনেধৰণৰ কথাই আলোচনাৰ যিটো পৰিৱেশ তাত অকণমান অসুবিধা প্ৰশ্ন চিহ্ন আনিব পাৰে নহয় যিগৰাকী বিষয়ে কৈছে এইটো আমোলা হয় এইটো আজি আছে কালি নাই বা সেই কথাত মানে সেইজনৰ কথাত আমি কোনো গুৰুত্ব আৰু কৰা প্ৰয়োজন আমি গুৰুত্বভাৱে আমি নলওঁ আমি জাষ্ট এখন কাণে শুনি অন্য এখন কাণে উলিয়াই দিয়াৰ আমি ব্যক্তি কি কৈছে কি নকয় যে অসমখন কোনে চলাইছে আমি জানো কাৰ অধীনত আছে সেইটো বাছ অসমৰ যিজনে কৈছে অসমৰ কৰ কাটালৰ ধন দিয়েতো সি পেট পালিছে অসমৰ মানুহৰ যি কৰ কাটালৰ ধনেৰেতো সি কিবা হৈছে বিষয়া হৈছে কিবা হৈছে সেইটোতো আৰু মানে অসমৰ জনগণৰ উদ্ধত হ'ব নোৱাৰে ন অসমৰ জনগণে যি বিচাৰিব সেইটোৱে হ'ব আৰু আলফাই কি কৰিছে কি নকৰিছে সেইটোতো সিহঁতৰ নিজৰ চাকৰি বচাবৰ কাৰণে ক'ব সিহঁতৰ নিজৰ বা যিটো ভৱিষ্যতৰ যিটো মানে নিজৰ যিটো প্ৰফেশ্যনেল আছে সেইটো আৰু পদোন্নতি হয়তো আৰু কিবা কিবি গভৰ্ণৰ হ'বলৈ বিচাৰিব এইটো স্বাভাৱিক অকল এজনেই নহয় বহুতে কৈ যায় বহুতে ৰিটায়াৰমেণ্ট হৈছে সি বাস্তৱে কত যন্ত্ৰণা দিলে কত মানে বা গুপ্তঘাতক কৰিলে কিবা হ'ল নেকি কিবা আলফাক হেও প্ৰতিপন্ন কৰিব পাৰিলে নেকি কি আলফা আলোচনা সদিচ্ছাত যদি কোনোবা মুখ্যমন্ত্ৰীয়ে হওক বা মুখ্যমন্ত্ৰীয়ে উদ্যোগ লৈ কেথলিক্স হৈ বা প্ৰাইম মিনিষ্টাৰক বুজাব পাৰিলে সাৰ্বভৌম স্বাধীন অসমৰ ওপৰত আলোচনা কৰিবলৈ কি বুজিব পাৰিব নেকি এইটো এই কথাত আমি কোনো গুৰুত্ব দিয়া নাই কৈ থাকিব এইটো নিজৰ চাকৰি বচাবৰ কাৰণে কৰিব দায়িত্ব আছে কিবা ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰা ল এণ্ড অৰ্ডাৰ ইছ্যু নহয় এইটো ল এণ্ড সি নিজে ভাবিছে এইটো তাৰ ল এণ্ড অৰ্ডাৰ ইছ্যু বুলি ভাবিছে এই কোৱাটো স্বাভাৱিক আৰু সেইটো কাৰণে আমি কোনো বিচলিত নহয় ক্ষোভিত নহয় কৈ থাকক কাৰণ নিজৰ কাম নিজে কৰিছে নিজে কৰিবই লাগিব দায়িত্ব এটা দিছে কৰিবই লাগিব আলফা আছিল যে আলফা ধৰিব আলফা ইউনিফৰ্ম পিন্ধাটো আলফা হয় না নহয় এই ইউনিফৰ্ম পিন্ধিলে আলফা হয় না নহয় কি এইবিলাক পুলিচে জানে আমাৰ ক্ষেত্ৰত যে ইউনিফৰ্ম পিন্ধিলেও আলফা ইউনিফৰ্ম নিপিন্ধিলেও আলফা মহোদয় ইতিমধ্যে শান্তি চুক্তি হ'ল আজি বৰজাৰ বিমান কোঠত আহি উপস্থিত হৈছে অৰবিন্দ ৰাজখোৱা অনুপ চেতিয়াকে ধৰি আটাইবিলাক উপস্থিত হৈছে আমি দেখুৱাইছোঁ যে কোনোবাই জাপিও দিছে গামোচাও পিন্ধাইছে কিন্তু আপোনাৰ পৰা জানিব খুজিম যিহেতু যথেষ্ট বিতৰ্ক হৈছে সমগ্ৰ বিষয়টোত আপুনি কৈছে যে আমি ক্ষোভিত নহয় আমি বিচলিতও হোৱা নাই এই গোটেই অৰবিন্দ ৰাজখোৱা বা অনুপ চেতিয়া এইসকল যিসকল চুক্তিকাৰী সেইসকলক এতিয়া আপুনি কেনেধৰণৰ পৰামৰ্শ দিব বিচাৰে যিহেতু বিষয়টো এটা বিতৰ্কৰ মাজলৈ গৈছে আৰু এই চুক্তি আচলতে ভুৱা এই ধৰণৰ এটা প্ৰচাৰ আৰু প্ৰসাৰ হ'বলৈ আৰম্ভ কৰিছে কি পৰামৰ্শ দিয়ে তেখেতসকলক আপুনি এতিয়া কি কৰিব লাগে আমি যিহেতু নেকি এটা আমি সৈনিকৰ পৰা আহিছোঁ সৈনিকৰ পৰাহে আজি সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ সভাপতি হৈছোঁ পলিটিকেল যিটো ৰাজনৈতিক বিভাগৰ মুৰব্বী হৈছোঁ কিন্তু কথা হ'ল আমাৰো কিছু মানে নিয়ম নীতি আছে তেখেতসকলৰ অগ্ৰজসকলক আমি আৰু কি পৰামৰ্শ দিয়া প্ৰয়োজন নাই তেখেতৰ কি কৰিব কি নকৰিব যিহেতু নেকি মানে এটা সময়ত আমি মহাশয় বুলি কৈছিলোঁ তেখেতসকলক আমি আকৌ কিবা দিহা পৰামৰ্শ দিয়াটো আমি আমাৰ নিজৰ যিটো ধৃষ্টতা সেইটো আমি কৰিব তাৰ পৰিৱৰ্তে আমি যিটো নতুন জীৱনলৈ ওলাই আহিছে যিটো সংগঠন তেখেতসকলে আমাৰ যিটো লক্ষ্য উদ্দেশ্য আছিলে সেই উদ্দেশ্যৰ পৰা বা ফালৰি কাটি সম্পূৰ্ণৰূপে মানে সম্পূৰ্ণ ত্যাগ কৰিছে যিহেতু কি কালি পৰহিলে অহা কাইলৈ বা পৰহিলে সিহঁতে গোটেই আলফা সংগঠনটোকেই মানে ডিছমেণ্টেল কৰি দিব তাত আলফা নাথাকে বুলি ঘোষণাই দিছে তাত আৰু আমাৰ ক'ব লাগিব কিন্তু জনগণে কি ক'ব জনগণৰ লগত এতিয়া মিলি যাব তো জনগণে কি ক'ব কি নক'ব এই জনগণেহে চাব আমাৰ কিন্তু যিহেতুকে আমাৰ তেখেতসকলৰ পৰা কিবা ল'বলৈ আছে বুলি আমি নাভাবোঁ এতিয়া যেনেকি আমাৰ লক্ষ্য উদ্দেশ্য কেতিয়াবাই তেখেতসকলে আনিছে কিন্তু এটা কথা ক'ব লাগিব যিহেতু আগতে তেখেতসকলো কষ্ট কৰিছে কোনোবা 18 বছৰ জেল খাটিছে কোনোবা 11 বছৰ জেল খাটিছে কাৰোবাৰ পৰিয়ালৰ আত্মীয় স্বজন হেৰাইছে সেইটো দৃষ্টি চাই তেখেতসকলে যেন আগন্তুক দিনবিলাক
সুখে শান্তিৰে থাকে, দীৰ্ঘজীৱী হওক, আৰু নতুন বছৰৰ শুভেচ্ছাও তেখেতসকলক জ্ঞাপন কৰিছোঁ। এইটোৱে আমাৰ মোৰ ফালৰ পৰা ক'ব লগা আছে। ভূটানৰ যে অল ক্লিয়াৰৰ প্ৰসংগ, তাৰপিছত আপোনাৰ নিৰ্যাতিতা পৰিয়াল, নিৰ্দিষ্ট পৰিয়ালৰ সেই মৰ্মবেদনা, এই সমগ্ৰ প্ৰসংগ সম্পৰ্কে শান্তি চুক্তিৰ যি ধৰণে চৰ্চা বা আলোচনা হ'ব লাগিছিল সেই মুঠেই হোৱা নাই। এই কথাবিলাকো আপোনালোকৰ কেডাৰসকলে মন কৰিছে, সেই ইয়াক লৈও অসন্তুষ্ট হৈছে। এইসমূহ বিষয় শান্তি চুক্তিত অহাটো খুবেই বেছি প্ৰয়োজন আছিল মহোদয়। এই কথাটো এতিয়া ক'বলৈ মই আগে নকওঁ বুলি ভাবিছিলোঁ, কিন্তু যিহেতু নেকি এই কথাটো এতিয়া জনগণৰ ফালৰ পৰা আহিছে, আমাৰো এটা দায়িত্ব আছে। যিহেতু সেই সময়তে মই সৈনিক বিভাগটো মই পৰিচালনা কৰিছিলোঁ, সেইটো কাৰণে এতিয়াও ৩৩জন মানে আমাৰ নেতা, বিষয়া আৰু সৈনিক সদস্য এতিয়াও মানে নিৰুদ্দেশ, আৰু যি ৩৩জন মানে এৰেষ্ট কৰিছিলে বা তাতে কায়ত্ব কৰিবলৈ সক্ষম হৈছিলে, সেইসকলতো পৰিয়ালবৰ্গে চবেই জানে, আৰু তাতো এতিয়া বহু আমাৰ সৈনিক বিষয়াও আছে, সিহঁতৰ চকুৰ সন্মুখৰ পৰা লৈ গৈছে। ইমান এই উদ্যোগটো ল'ব পাৰিলে বুলি মই ভাবোঁ, আৰু এই উদ্যোগটো ল'ব পৰাহেঁতেন যিখিনি আমাৰ নিৰ্যাতিত পৰিয়াল যিসকলে আজিও নিজৰ আপোনজনক মানে এটা নিৰুদ্দেশ হৈ আছে বুলি ভাবি আছে, জীৱিত না মৃত, এই কথাটো মানে থিৰাং কৰিব পৰা নাই। এইটো অন্ততঃ আত্মাই শান্তি পালে, কিবা দিয়ক নিতক টকা দিছে, কিবা দিছে, এই বিষয়টো কোনোবা চাকৰি দিয়াৰ এই মানে হৃদয়ত যিটো যন্ত্ৰণা লৈ আছে, হৃদয়ত যিভাৱে কষ্ট পাই আছে, এইটো লাঘৱ হ'ল বুলি মই ভাবিলোঁ। কিন্তু কিয় ল'ব নোৱাৰিলে জনগণে আৰম্ভণি কৰিছে। কোনো এটাই ৰাষ্ট্ৰপক্ষৰ লগত ৰাষ্ট্ৰ হাৰি যোৱা, ৰাষ্ট্ৰই পৰাজয় বৰণ কৰা কোনো এটা বিষয়ৰ লগতে সিহঁতি কোনো উত্থাপন কৰা নাই বা সাহসেৰে যুঁজা নাই। এই কথাটো আমি জনা পাইছোঁ। কি কাৰণে যোৱা নাই? সিহঁতৰ সাহস হেৰাই পেলালে। মই আগেই কৈছোঁ, বাৰে বাৰে সিহঁতৰ সাহস, তেখেতসকলৰ সাহস হেৰাই পেলালে। কি কয়, নীতি নাথাকিলে সাহস ক'ত থাকিব? নীতিটো হৈছে মানুহৰ সাহস, নীতিটো হৈছে মানুহৰ বল। নীতি নাথাকিলে বল নাথাকে, সাহস নাথাকে, যিকোনো কথা ক'ব নোৱাৰে, আৰু স্বাৰ্থপৰ হৈ গ'ল জান বচাবৰ কাৰণে, জীৱন বচাবৰ কাৰণে। এই কথাবোৰ আমি দেখিছোঁতো, জীৱন বচাবৰ কাৰণে সেইটো পাৰিব লাগিছিল। ৰাজনীতিৰ কথাটো ক'ব নোৱাৰি, লিখিছে কোনো ৰাজনীতি হেৰিয়তে, সেইটো লিখাই লৈছেতো। সাধাৰণ এটা কিবা এটা আন্দোলন নিজে কথা ক'ব, তাৰ কাৰণে আকৌ মাতি ইহঁত তেখেতসকলক জবাব দি কৰিছে। দুটামান মাতিছিল, জেলত ভৰোৱালে, তেখেতক আকৌ লিখাই দিছে, মতে কেলে কাম কৰে, জেলত আকৌ ভৰাম বুলি ক'লে জেললৈ যাব নোৱাৰা ভয়তেতো নিজৰ প্ৰিন্সিপলটো এৰিলে। তাৰ বিপৰীতে আপুনি নীতি আদৰ্শৰ কাৰণে পহল ঘৰৰ এখন মাক দেউতাকে কান্দি থাকে, এটা ল'ৰা আহিব লাগে, যাওক, আমিও মৰ্মবেদনা পাওঁ, আমিও আঘাত পাওঁ, এটা পৰিয়াল এটাহে আছে, সেই ল'ৰাটো জীৱন দি আছে। আজিও এটা মানে এজন ল'ৰা, তেনেকুৱা ল'ৰা আহিছে এটা ফেমিলিৰ পৰা। আমি এইটো আশা নকৰোঁ, কিন্তু আমাৰ জীৱনটো এনেকুৱাতো, আমাৰ পথটো যুঁজিবলৈ যাব লাগে। যেতিয়া আমি যুদ্ধ ক্ষেত্ৰত নামি যাওঁ, কাৰ জীৱন কোনে ক'ত যায় কোনো ক'ব নোৱাৰে। এই কথাবিলাক চেঞ্জ নাই। আৰু তাৰ যিমানবিলাক সদস্যসকলৰ বাদে সদস্যসকলৰ বাদ কৰি আৰু বিষয়াবিলাকৰ বাদ কৰি যিসকল নেতা আছিলে, এজন নেতা বুলি কওঁ, এজন নেতা মোৰ এই অনুজ আছিলে, সেইজনে কিন্তু যুদ্ধ ক্ষেত্ৰত আছিলে। আৰু এজন আছে যুদ্ধ ক্ষেত্ৰত ইমান যোৱা নাছিলে, কিন্তু বাধ্যত কিবা মিছনত গৈছিলে, মিছনত যাওঁতে যুদ্ধ ক্ষেত্ৰৰ সন্মুখীন হৈছিলে। দুইজনৰ অনুকম্পা আছে, বাকীকেইজনৰ কিন্তু অলপ যুদ্ধ ক্ষেত্ৰত অভিজ্ঞতা নাই। এটা নেতা যদি এজন নেতা মুৰব্বী যুদ্ধ ক্ষেত্ৰত অভিজ্ঞতা নাথাকে, সি পলিটিকেলি কেতিয়াও জয়ী হ'ব নোৱাৰে। অৰ্থাৎ চুক্তি স্বাক্ষৰকাৰীৰ মাত্ৰ দুজনৰহে যুদ্ধ কৰাৰ অভিজ্ঞতা আছিল, বাকীসকলৰ নাই অভিজ্ঞতা আছে। যুদ্ধ কৰা এজনৰ মানে দেখিছে, যুদ্ধ কৰোঁতে নিজে সন্মুখীন হৈছে, যুদ্ধ পৰিৱেশ কেনেকুৱা, যুদ্ধ পৰিৱেশত কেনেকুৱা কি হয়, কেনেকৈ জীৱন দিয়ে, এজনে দেখিছে। বাকী কেইজনেতো নাইতো। মই একেবাৰে হেৰিৰ পৰা আৰু টপৰ পৰা কৈ তাৰ মাজতে দুজনে জানিব কোনে, দুজনৰ আছে। দুজন মানে আপুনি অৰবিন্দ ৰাজখোৱা আৰু অনুপ চেতিয়াৰ কথা ক'ব বিচাৰিছে মহোদয়? মই মুকলিকে সুধি দিছোঁ। নহয়, মই স্পষ্টকৈ যেতিয়া আপুনি সুধিছে, যাক তেখেতসকলে বেয়া পাব নালাগে, বেয়া পালে মই নিজেই প্ৰেক্টিকেলি পাইছোঁতো। অৰবিন্দ ৰাজখোৱাৰ তেখেতৰ যুদ্ধৰ অভিজ্ঞতা নাই, বা আমাৰ চেতিয়া মহাশয় তেখেতৰ যুদ্ধ অভিজ্ঞতা নাই, নাৰ্ভাছ হোৱাটো স্বাভাৱিক। বৰুৱা হাজৰিকাৰ যুদ্ধ অভিজ্ঞতা নাই,
দৈমাৰী যুদ্ধ অভিজ্ঞতা নাই কিন্তু তেখেতৰ ঘৰ ত্যাগ কৰিছে এই ত্যাগৰ পৰা কিন্তু তেখেতে ইমান এখন ঘৰ উজাৰি দিলে গোটেই একদম শেষ কৰি দিলে কেৱল মাত্ৰ এজন ভতিজাই ৰখাব পাৰিলে দ্ৰব্যসমূহ মানে অসমৰ আশীৰ্বাদত জনৰ আশীৰ্বাদত কণমানি কেঁচুৱাটো আছিল কেঁচুৱা বুলি ক'লে 3 বছৰীয়া এজন ল'ৰা মাত্ৰ এজন ভতিজাক ৰক্ষা কৰিবলৈ সক্ষম হ'ল কিন্তু তেনেকুৱা এটা কিহৰ কাৰণে এই কথাটো আজি ওলাই আহিব না দৈমাৰীয়ে কিহৰ কাৰণে ওলাই আহিছিল দৈমাৰীতো মই প্ৰথম পাইছোতো নলবাৰীত আজি নলবাৰীত যিমানবিলাক সদস্য ওলাই আহিছে প্ৰথম মই আজি ক'ব লাগিব প্ৰথম নলবাৰী যিসকল বা উপেন ডেকা মই প্ৰথম পাইছোঁ প্ৰথমে মই নলবাৰীত অৰ্গেনাইজ কৰা মানুহ মই প্ৰথম আজি ক'বলৈ সুযোগটো পাইছোঁ কাৰণে মই কৈছোঁ যে মই নিজক জাহিৰ কৰিব সত্যটো উদ্ঘাটন হ'ব লাগে নলবাৰীত মই প্ৰথম নলবাৰী গুৱাহাটী লখিমপুৰ এই যে দৰং এইবিলাক কিন্তু মই প্ৰথম অৰ্গেনাইজ কৰা কোনোবাই বিভিন্ন সময়ত বিভিন্ন ধৰণে বুৰঞ্জী হেৰি কৰিছে ফলত কৰিছে আজি গুৱাহাটীৰ যিটো মই বহু চেনেলত কোনোবাই কয় মই পাইছোঁ গুৱাহাটীত মই প্ৰথম পাইছিলোঁ কল্পজ্যোতি নেওগৰ লগত বিৰাজ শৰ্মাক পাইছিলোঁ আৰু ভূপেন ডেকা সেইবিলাকৰ অৱদান আছিলে সেইবিলাকে কিন্তু আৰম্ভণিৰ পৰা অৱদান আছে কল্পজ্যোতি নেওগ তেখেতে জেলো খাইছে যন্ত্ৰণা ভুগিছে ঘৰৰ ককায়েকো যন্ত্ৰণা ভায়েকো যন্ত্ৰণা খাইছে আৰ্মি অত্যাচাৰ হৈছে কল্পজ্যোতি নেওগ এইটো গুৱাহাটীৰ প্ৰথম বেচ কল্পজ্যোতি নেওগ ইয়াৰ লগতে দিলে যে সমুজল ভট্টাচাৰ্যকো মই দিব লাগিব তেখেতৰ ঘৰত এই সময়তে যিটো নেকি কল্পজ্যোতি নেওগৰ যোগেদি আমি চিনি পাইছোঁ সমুজল ভট্টাচাৰ্য ডাঙৰীয়াৰ অৱদান আছে এই কথাবিলাক নলবাৰীৰ কথাটো কৈছোঁ প্ৰথম উপেন ডেকা এইজন প্ৰথম পাইছোঁ উপেন ডেকাৰ লগত আৰু কেইজনমান আছিলে তাৰপিছতে আহিল ৰাজেন শৰ্মা আছিলে আৰু কিছুমান অমল ডেকা আৰু কিছুমান আছিলে মই নামবিলাক পাহৰিছোঁ অমল ডেকা ঢুকালে অমৰমিত হৈছে কাশীনত অমৰমিত হৈছে তাৰপিছতে সিহঁতৰ নামবিলাক পাহৰি গৈছোঁ বহু কেইজন পুৰণা আছিলে এই পুৰণাবিলাক নলবাৰী প্ৰথম মই বা ৰাজুক পাইছোঁ 86ত কেনেকৈ পাইছোঁ আমি এটা মিছনত গৈছিলোঁ তাৰপিছতে নৰেন ডেকা আছিলে মই আছিলোঁ আমাৰ ৰাজেন শৰ্মা আছিলে ৰাজেন শৰ্মাৰ নাম তাৰপিছত UPৰ পিছত ৰাজেন শৰ্মা আছে কিন্তু ৰাজেন শৰ্মাৰ একদম পুৰণা আছিল তাৰপিছতে দৈমাৰী আছিলে দৈমাৰী এইসকল একেবাৰে নলবাৰীৰ প্ৰথম ব্যক্তি তাৰপিছত আছে গণ্যমান্য বহু ব্যক্তি আমাক নলবাৰী ঘৰত তেখেতসকলৰ প্ৰতি মোৰ সদায় শ্ৰদ্ধা আছে প্ৰতি মুহূৰ্ততে মই তাত যন্ত্ৰণা ভুগি আছে সুন্দৰকৈ আমাক আপ্যায়ন কৰিছে নাথাকিলেও আমাক ভালকৈ খুৱাই বহু ব্যক্তি আছে এতিয়াও পৰিয়াল আছে আমাৰ লগত যোগাযোগ হৈ আছে এই ইতিহাস এইটো কিন্তু আপোনালোকে নেজানে বহু গতিকে গুৱাহাটীৰ কথাটো ক'লে কোনোবাই গুৱাহাটী মই গৈছোঁ গুৱাহাটীতে মই প্ৰথম এই কথাটো মই প্ৰথম বুলি ক'বলৈ গ'লে মই প্ৰমাণ আছে প্ৰমাণ সহকাৰে মোৰ পিছতে হৈছোঁ চেতিয়া মহকৈ গৈছে মোৰ পিছতে গুৱাহাটীত সোমাইছে চেতিয়া মহকৈ অৰ্গেনাইজৰ কামত তাৰ আগতেতো সোমোৱা নাইতো কোনো লখিমপুৰত তেখেতে সোমোৱা নাইতো লখিমপুৰৰ অৰ্গেনাইজেশ্যন মই প্ৰথম হেৰি কৰিছোঁ এইটো মই বুলি এইকাৰণে কৈছোঁ সংগঠনৰ নামত মই প্ৰথম লখিমপুৰ অৰ্গেনাইজ কৰিছোঁ লখিমপুৰৰ নেতাক আনিছোঁ বাক ফুকনৰ কাৰ যোগেদি আমি নকওঁ কিন্তু লখিমপুৰৰ প্ৰভাৱটো তাৰপিছতে দৰঙৰটোতো মানে কেনেকৈ আহিছোঁ চবেই জানে কল্প সুধিলেই ক'ব কল্পৰ গোটেই মানে নামনিৰ যিটো বিশেষকৈ গুৱাহাটী কামৰূপ দৰং গোৱালপাৰা আৰু এই গোটেই অঞ্চলটো বৰপেটা তৰপেটা এই কল্পৰ অৱদান আছে গোটেইটো অৰ্গেনাইজ হিচাপে কল্পৰ আৰু মই প্ৰথম দুইজন লগ লাগি আমি তাতে হেৰি কৰিছিলোঁ আৰু সংগঠনটো আপোনালোকে আজি এই কথাবিলাক ৰেকৰ্ডিংটো এইকাৰণে কৰিবলৈ কৈছোঁ যে নহ'লে বহুতে প্ৰত্যয় দিয়ে সংগঠন প্ৰথম হৈছে 79 প্ৰথম উদ্যোগ লৈছে ফেইলাৰ 79ৰ ফেইলাৰ এনেই কথাহে হৈ আছে 79ৰ কথা কোনো সহস্ৰ সংগ্ৰাম হোৱা নাই 79ৰ পৰা 80 গ'ল 80টো নাই দুভাগ হ'ল 80টো দুভাগ হৈ কোনোবাই গুচি গ'ল কোনোবাই হেৰি হ'ল কৃষ্ণগুৰু হেৰি ল'লে সংগঠনৰ কৃষ্ণগুৰু ল'লে কোনোবাই কিবা গ'ল 80ত আহি গ'ল 80ত আকৌ যি ধৰণে নাগান মানে 79ৰ পৰা 76ৰ পৰা যিটো নাগান নেশ্যনেল NNC যিটো বিভাজন সেইটোৰ কাৰণে কোনো ৰাস্তাই ওলোৱা নাই 83লৈকে ৰাস্তা উলিয়াব পৰা নাছিলে
বিভিন্ন ধৰণে দাবী কৰি আছে তাৰ মাজতে সংগঠনত বিভাজন হ'ল লাকুৱা পাৰ্টিৰ নামৰূপ পাৰ্টি লাকুৱা পাৰ্টিৰ নামৰূপ পাৰ্টি বিভাজন হ'ল এইটো 80তে বিভাজন হ'ল লাকুৱা পাৰ্টিত থাকি গ'ল বুদ্ধেশ্বৰ বুঢ়াগোহাঁই আমিৰ পটেটো চেতিয়া মহাশয় মই পটেটো আছিল দুই পক্ষৰ লগতে আছিল চেতিয়া মহাশয় মই চক্ৰ তিনিটা মানুহ এতিয়াও আছে এই চক্ৰ চেতিয়া মহাশয় এতিয়াও জীয়াই আছে চক্ৰ এতিয়া তিনিটা মানুহ আমি পটেটো হ'ল নামৰূপ দলৰ লগত থাকোঁ লাকুৱা দলৰ লগত থাকোঁ এই ধৰণে কিন্তু লাকুৱা দল যেতিয়া আছিলে এইটো ভাগা ইহঁতৰ মানে যিটো চিন্তাধাৰা আছিলে এইটো কলাপছ হৈ গ'ল কেৱল জিতেন জিতেন লাগি আছিলে জিতেন ৰাজকোঁৱৰ আমাৰ অৰবিন্দ ৰাজকোঁৱৰ পৰিয়ালৰ জিতেন ৰাজকোঁৱৰ তেখেত লাগি আছিলে তেখেত কিন্তু হঠাতে হাই প্ৰেছাৰত ষ্ট্ৰোক হৈ গ'ল পেৰালাইজ হৈ গ'ল তেখেত এৰৰ পৰা ড্ৰপ হৈ গ'ল নহ'লে হয়তো তেখেতেই মানে হেৰি হ'ল উপযুক্ত আছিল আপোনাৰ লগত আলোচনাতহে গম পালোঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যও আপোনালোকক সহায় কৰিছে অৱশ্যে সেইটো তেখেতৰ না বুলি ক'ব নোৱাৰে সহায় কৰিছিল এইটো ছাত্ৰ সন্থা অকল সমুজ্জ্বল ভট্টাচাৰ্য ভিগু প্ৰফুল্ল মহন্ত যিমান আছে এইটো জেড আমাক সহায় কৰি কিন্তু মইতো বি টি হোষ্টেলতে থাকোঁ বি টি হোষ্টেলতে প্ৰফুল্ল মহন্ত আছিলে বি টি হোষ্টেলতে হেৰি কি কয় ভিগু ফুকন আছিলে চবেই আছিলে ভৰত্ন আছিলে ভৰত্নটো একেবাৰে আমাৰ ল'ৰাৰ লগত মিতিৰ আলিটো আছিলে চবেই আছে কোন নাই ছাত্ৰ সন্থা মানে আলফা মানে ছাত্ৰ সন্থা এই কথাটো আজিও মানে এইটো মানি ল'ব যে ছাত্ৰ সন্থা মানে আলফা মানে ছাত্ৰ সন্থা এতিয়াও সেই সূত্ৰ আছে জানো মহোদয় এই সূত্ৰটো মানে এতিয়াৰ যিটো চেণ্টিমেণ্ট সেই চেণ্টিমেণ্টটো মানে ধৰি ৰাখিবৰ কাৰণে সাহসী হ'ব লাগিব না জাতিৰ কাৰণে মই কিবা কৰিম সঁচাকৈ এইটো শুদ্ধ পথ ভাবিব লাগিব এই যিটো চেণ্টিমেণ্ট নাই সাহস নাই নীতিটোৰ মানে ইহঁতি বিভিন্ন ধৰণৰ বিভিন্ন ভাইৰাছবিলাকে সিহঁতৰ চিন্তাধাৰাবিলাক বেলেগ কৰিবলৈ গৈছে ছাত্ৰ সন্থাৰ মেক্সিমাম নেতাসকলৰ এটা টাৰ্গেট থাকে আমি আগন্তুক দিনত ৰাজনীতিত ভাৰতীয় ৰাজনীতিত আমি প্ৰৱেশ কৰিম আৰু ভাৰতীয় ৰাজনীতিত প্ৰৱেশ কৰিলে সেইটো কিন্তু আমাৰ হেৰিটো মানে কি কয় আমাৰ এই লক্ষ্য উদ্দেশ্যটো মানে হেৰি কৰিব নোৱাৰে ছাপোৰ্ট কৰিব নোৱাৰে আজিকালিতো আৰু মানে ইলেক্ট্ৰনিক যুগ যিকোনো মুহূৰ্ততে যিকোনো কথা ক'লে যেনেকৈ মানে টেপিং কৰি ৰাখিব তাতে হাৰিবলৈ উপায় নাই আৰু এইটো কাৰণে আৰু বিভিন্ন ধৰণৰ ল'বিলাক দিছে এম্প'জ কৰিছে এই ল' মানে প্ৰয়োগ কৰাৰ কাৰণে কোনোবা ভয়ত কোনোবাই মানে থাকিলেও এইবিলাক পকাইছে নহয় এই কথাখিনি এইটোৱেই দেই এই ধৰণে মই ক'ব মহোদয় মই শেষৰ ফালে আহিম আপোনাৰ বক্তব্যৰ পৰা এই কথাও মই নিশ্চিত হ'লোঁ যে আপোনালোকৰ যিসকল প্ৰতিষ্ঠাপক সক্ৰিয়ভাৱে যিসকলে আলফা স্বাধীনৰ সৈতে আছিল তাৰ বেছিভাগেই শান্তি চুক্তিত কিন্তু নাই যিসকল আছে সেইসকলে যদি আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ পৰা পৰামৰ্শ ল'লেহেঁতেন তেতিয়াহ'লে আজিৰ তাৰিখৰ যিখন শান্তি চুক্তি এই চুক্তিক লৈ মহা বিতৰ্ক নহ'লহেঁতেন নহয়নে মহোদয় এইটো এটা আপুনি ভাল কথা কৈছে দেই শেষত এইটো এটা ভাল খুব সাৰুৱা কথা কৈছে এই কথাটো সেইকাৰণে মই একদম আৰম্ভণিৰ পৰা যেতিয়া ওলাই গৈছে তেখেতসকলে বাংলাদেশৰ পৰা এইটোতো কোনো এৰেষ্ট কৰা নাই দেই এইটো একদম মই যিমান হাজাৰ মানে এইটো অসমৰ থলগিৰি সংগ্ৰামী জনতাৰ লগত জাতি বৰ্ণ নিৰ্বিশেষৰ আগত কৈছোঁ তেখেতসকল মানে কোনো ধৰণৰ মানে হেৰি কৰি তেখেতসকলে এৰেষ্ট কৰি বা কিবা কৰি এই ধৰণে মানে আলোচনাত বহিছে বুলি মই কেতিয়াও নকওঁ মই সেই সময়তো মোৰ লগত বাধা হেৰি হৈছে যে কৈ আছে যে আমি আলোচনালৈ যাওঁ আলোচনা কি পাব কি নাপাব এই আলোচনাত তথাকথিত আলোচনাত গ'লে আপোনালোকে একো নাপায় এটা কথা কৈছে যে মোক মেজৰিটি মাজে আমি সিদ্ধান্ত ল'লোঁ আমি আলোচনালৈ যাম সকলো ল'ৰা যিমানবিলাক চেৰপুট আছিলে বিভিন্ন এৰিয়াত আছে কেইজন মাত্ৰ ৩-৪জন ল'ৰা কিন্তু ৩-৪জন আমাৰ বিষয়া আছিলে সিহঁতে কিন্তু এই প্ৰক্ৰিয়াটোত সোমোৱা নাছিলে এই যে এৰেঞ্জ কৰাটো প্ৰক্ৰিয়াটোত সোমোৱা নাছিলে গতিকে কৈছে যে এইটো এনেকুৱা হৈছে মই হৈ থাকক আৰু অৰবিন্দ ৰাজখোৱা ডাঙৰীয়া এটা যেতিয়া মই শুনত কৈছোঁ আপুনি ল'ৰাবিলাক তাৰ পৰা কৈছে এনেকৈ ছাৰেটা আমাৰ আলোচনাটো আমি যাবলৈ বিচাৰিছোঁ ইয়াৰ পৰা আমাৰ যোগাযোগ হৈ আছে আমি যামগৈ তেতিয়া মই কৈছোঁ অৰবিন্দ ৰাজখোৱা দেৱে তেখেতে কৈছে মোক যে মই ল'ৰাবিলাকক মতামত ল'বলৈ বিচাৰিছোঁ তুমি কিন্তু গুলীয়াগুলি নকৰিবা মই কৈছোঁ মই পাগল হ'লে যেতিয়া মই পাগল হ'ম নহয় মানুহৰ বাঘ হ'ম নহয় তেতিয়া মই কিন্তু ল'ৰাবিলাক গুলীয়াগুলি কৰিম তেখেতে
তেখেতে যদি এই কথাষাৰ নাই কোৱা বুলি কয় তেতিয়াহ'লে তেখেতে কিন্তু একদম বিৰাট মিছলীয়া হ'ব মই এইটো মোৰ নিজৰ মানে ল'ৰা ছোৱালী বা গোটেই মূৰত ধৰি মই এইটো সঁচা কথা কৈছোঁ তেখেতৰ তেওঁলোকৰ মানে মূৰত মই হাত দি থ'ব পাৰোঁ যে মই এইটো সঁচা কথা কৈছোঁ আপুনি যিমান লৈ যাব পাৰে লৈ যাওক তেনেকৈ লৈ যায় কিন্তু মই তথাকথিত আলোচনাত মই মোক আপুনি মাৰি থৈ যাব লাগিব তেতিয়া আপুনি মই তথাকথিত আলোচনালৈ মই সন্মত দিম ঠিক আছে এনেকৈ মই ফোনটো ৰখাই দিম তাৰপিছতে জানিছোঁ তাৰপিছত কেনেকৈ ইমান চেৰপুৰৰ ল'ৰাবিলাক কেনেকৈ গৈছে এৰেষ্ট কৰিছে নেকি 80-90টা ল'ৰা এইফালৰ পৰা গৈছে চব এৰেঞ্জ এইফালৰ পৰা মেঘালয়ৰ পৰা আহিছে মিটিং গাই যদি তাৰ নিজৰ সন্তানক মূৰত হাত বুলাই ক'ব পাৰে নেকি এই কথাটো হয় এতিয়া আমি সিহঁতক বাংলাদেশ গভৰ্ণমেণ্টে চেৰপুৰৰ ল'ৰাখিনিক গোটাই দিছে আৰু বাংলাদেশৰ যিটো অৰবিন্দ ৰাজখোৱা যি ধৰণৰ আহিছে এইটো মই নাজানো নেকি মই কেনেকৈ হৈছে কি নহৈছে ক'ত কি হৈছে চব জানো সব বিষয়ে জানো কেনেকৈ হৈছে কেনেকৈ এৰেঞ্জমেণ্ট হৈছে এই কথাটো সৰু ল'ৰাই বুজিব পাৰে আমি কিন্তু ইণ্টেলিজেন্সক খেলি এখন গভৰ্ণমেণ্টৰ একেবাৰে বাংলাদেশে হোক বিভিন্ন হোক বাৰ্মাই হোক বাংলাদেশ হোক অন্য বিভিন্ন দেশৰ গোটেই ইণ্টেলিজেন্ট কম্পনেণ্টৰ লগত আমি খেলি আহিছোঁ দেখিছোঁ কেনেকৈ পৰিকল্পনা হয় কেনেকৈ ষ্ট্ৰেটেজি বনায় এইটো বাকী সাধাৰণ মানুহে বিশ্বাস কৰিব পাৰে মই কেতিয়াও জীয়াই থকালে এই কথাটো বিচাৰ নকৰোঁ এইটো বিশ্বাস নহয় এইটো ছেটেলমেণ্ট যিটো প্ৰমাণ আছে মই প্ৰমাণ আছে মই জানো আশীৰ্বাদী আছে চব আছে কোনোবাই এইটো ভয়ত নক'ব পাৰে সব জানো এইকাৰণে ছেটেলমেণ্ট হোৱা বিষয়টো মই কেনেকৈ পাব কোনোবা মানুহে বুজি নাপায় এইটোতো আৰু পক্ষ বিপক্ষ থাকেই কাৰোবাৰ কিবা স্বাৰ্থ থাকে এইটো সঁচাটো লুকুৱাবৰ কাৰণে মিছা কৰিব সঁচাটো মিছা কৰিবৰ কাৰণে এই কথাটো মই আপোনাক যে কথাটো সুধিছে তেতিয়াই কৈ তাৰপিছতে আৰু এটা অহাৰ পিছত এতিয়া যিটো মেইন সেইটো আপোনাৰ সেইটোলৈ আহিবলৈ বিচাৰে যিটো কৈছে মই এটা লাষ্টলৈকে ট্ৰিপ দিছোঁ বহুতে লৈছিলে তলৰ বিষয়খিনি লৈছিলে এনেকুৱা কৰিব পাৰিলে ভাল হ'ব মই কৈছোঁ যে আলোচনা কৰিব হৈছে যে নাগাসকলে যিধৰণে বেকআপ ৰাখিছে সুন্দৰ বেকআপ সিহঁতৰ একো লছ কৰা সামৰিক শক্তি অলপো ক্ষতি কৰিব পৰা নাই আজিও যুঁজি আছে সমানে সিহঁতৰ ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট কৰাৰ সময়ত কি সন্মান দিছে সিহঁতৰ এক বিন্দু সিহঁতে মূৰ দোৱা নাই সিহঁতৰ ওচৰত এইটো হ'বলৈ হ'লে এনেকুৱা এটা কৰিব লাগিব মই আৰু মোৰ গণ্যমান্য যিসকল ব্যক্তি আছে মই যিসকলক শ্ৰদ্ধা কৰোঁ তেখেতসকলৰ লগত কথা পাতি চাওঁ মই এইটো সিহঁতক কৰিব পাৰোঁ মই এবাৰ ফোন এটা কৰি চাওঁ যেতিয়া ওলাই গৈছে এতিয়া প্ৰথম গুৱাহাটী জেলৰ পৰা ওলাই গৈছে মই ফোন কৰিছোঁ তেখেতক ফোন কৰি ফোনটো ধৰিলে কোন হয় মই চিনি পোৱা নাই মোৰ মাতটো চিনি পোৱা কথা নাই কোন হয় এনে তাৰপিছতে ৰাজখোৱা ডাঙৰীয়াই ক'লে এইটো আপুনি চাওক মই মোৰো উদ্দেশ্য তাৰপিছত মই আমাৰ VC মহাশয়ক ফোন কৰিলোঁ VC মহাশয় এইটো চাওক আপোনালোকে বেকআপ নোহোৱাকৈ আপুনি কেনেকৈ পাৰিব বেকআপ নোহোৱাকৈতো আপুনি বা এইটো কেতিয়াও শক্তিশালী মেজৰিটি মাষ্ট বি গ্ৰান্টি আছে গ্ৰান্টেড আমি যিটো সিদ্ধান্ত লৈছোঁ এইটো আমাৰ এইটো অটল কিন্তু আমাৰ শ্ৰদ্ধেয় আমাৰ ভীমকান্ত বুঢ়াগোহাঁই আমাৰ সকলোৱে মামা তেখেতে মৃত্যুৰ আগত এটা কথা কৈ গৈছিলে মই যেতিয়া ফোন কৰিছোঁ মামা কি হ'ল কি পাব একোৱে নাপায় চব এৰেঞ্জ কৰি ল'লে স্বাক্ষৰ কৰি ল'লে একোৱে নকয় এইটো ৰাষ্ট্ৰৰ বিৰুদ্ধে কোনো এটা ৰাষ্ট্ৰৰ হাম হোৱাকৈ এটা কথা নক'ব এনেকুৱা এটা এগ্ৰিমেণ্ট হৈ গ'ল এইটো পৰিপ্ৰেক্ষিততে আমি এইটো মই এইটো নহয় মই এইটো মানে সৈমান হোৱা নাই মই মোক প্ৰতাৰণা কৰিলে বুলি কৈছে তেতিয়া মই ঠিক আছে মই যিজন মানুহক কৈছোঁ মই কৈছোঁ এটা বেকআপ দিম আমাৰ বেকআপটো ল'লে কিন্তু সিহঁতে থাকিব পাৰিব কিন্তু তাৰ বিপৰীতে আপুনি আচৰিত হ'ব এই জনগণে জনা প্ৰয়োজন আছে জনগণে এইটো বহুত ভুল বুজিব পাৰে জনগণে জনা প্ৰয়োজন আছে তাৰপিছতে কিছুদিনৰ পিছত মই যেতিয়া 2010ত গৈছোঁ 10ত যোৱাৰ পাছত 11 চিঠি আহিছে আমাৰ সন্মানীয় খাপলাং বাবালৈ যে তাতে এইটো আমাৰ অৰবিন্দ ৰাজখোৱা ডাঙৰীয়াই লিখিছে চিঠিখন এইটো চেলুটেশ্যন লিখিছে তাত মেইন থিমটো আছিলে যে তাত থকা যিমান সদস্য আছে চবকে পঠাই দিয়ক আৰু সিহঁতৰ হাতত থকা অস্ত্ৰ আপুনি লওক লৈ আপোনাৰ যিমান ৰাখিব আৰু যিবিলাকে নাহোঁ বুলি কয় জোৰ জবস্তিকৈ পঠাই দিব বুলি কৈছে আৰু খাপলাং বাবা আৰু এটা কথা কৈছে মুখৰ পৰা আৰু কিবা উলিয়াইছে এইটো ক'লে মানে এইটো ভাল নহয় তাৰপিছত চিঠিখন মোৰ পঢ়া শেষ হ'ল বুলি কৈ চিঠিখন ফালি জুইত জ্বলাই দিছে মোক জুইত জ্বলাই দিছে মোক কি ভাবিছে কি কৰিবলৈ মই মানে
এই ধৰণৰ মই জঘন্য কাম কৰিম মই কি তাক তেখেতৰ হেৰি নেকি মই চাবৰ্ডিনেট নেকি মোক এই ধৰণে মানে হেৰি দিছে বা নিৰ্দেশনা দিছে এইটো কোৱা ঠিক আছে তাৰপিছত এইটো মাজডোখৰ কি হ'ল কি নহয় এইটো আৰু কি হৈছে এইটো বহুত আপোনালোকেও দেখি আছে খবৰ খাতি কেনেকুৱা ধৰণৰ ষ্টেপ লৈছিলে কি কৰিছে বাগৰি 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 যেতিয়া চুক্তি কৰিবলৈ হ'ল বা 1.5 মাহৰ আগৰ কথা কৈছোঁ ইহঁতে তলৰ ল'ৰাবিলাকে ইহঁতৰ বিষয়াবিলাকে ছাৰ একোৱেই নাপাওঁ কি হ'ব এতিয়া এনেকুৱা ইহঁতৰ মাজত চৰ্চা হৈছে বিভিন্ন ধৰণৰ হৈছে কিন্তু এইখিনি ডিটাৰমেণ্ট এইটো কৰিবই লাগে কৰিম বুলি কৈছে তাৰপিছতে ইহঁতৰ এক্সিকিউটিভৰ মাজত আলোচনা হৈ ক'লে যে কিবা এটা উপায় আছে নেকি কিবা সহায় দিব পাৰিব নেকি হেৰিয়ক তেখেতক মানে ক'লে যে ৰাজুক পঠালো ৰাজু বৰুৱাক এটা প্ৰতিনিধিত্ব কৰি মোৰ লগত কথা পাতিবৰ কাৰণে পুনৰ ওচৰলৈ আহিবলৈ ক'লে তাৰপিছত ঠিক আছে 2-3 দিন আমালৈ 2 দিন ইমেইল পঠালো পঠাৰ পিছত মই কেইবাদিনো চালো 4-5 দিনমান নহয় বোলো এসময় যেতিয়া আমাৰ সতীৰ্থ আৰু হয়তো কিবা বিচাৰিছে আমাৰ পৰা সহায় সহযোগ আমি চাওঁ আমাৰ সাধ্য অনুসাৰে আমাৰ মতৰ লগত যদি মিল হয় নিশ্চয় আমি কৰিম বুলি ক'লো টিম আহিলে ফোন কৰিলে কথা পাতিলো কুশল বিনিময় কথা সুধিলো তেওঁ ক'লে যে এনেকুৱা ছাৰ এইটো হৈছে মোক এনেকৈ পঠাইছে প্ৰতিনিধিছে আপোনালোক কথা পাতিবৰ কাৰণে বেয়া নাপাব মই একো বেয়া পাবলৈ একো নাই মোৰ লগতো কোনো ব্যক্তিগত আখেজ নাই তোমালোকৰ অৱদান জানো তোমালোকৰ আঁকিটো ৰাখি লৈ গৈছা তোমালোকে পতিত হৈছা বা ভুল পথে গৈছা ভাবিছিলা যিটো কিন্তু হ'ল কিবা এটা সেইটো ময়ো বুজি পাওঁ কিন্তু কথা হ'ল এতিয়া আচল কথাটোলৈ কৈছে যে এনেকুৱা হ'ল আমাৰ এটা শব্দ ব্যৱহাৰ কৰিছে ডিটাৰেঞ্চ নাই একেবাৰে ডিটাৰেঞ্চ নাই আপুনি কিবা এটা নকৰিলে আমি একো নাপাওঁ মই কি কৰিব লাগে কথাটো খুলি কোৱা নাই যে আপুনি হয়তো অলপ অস্বস্তিবোধ কৰিছে মোৰ আগত তেনেকৈ তোমাৰ কেতিয়াও নকৰে কোনো ধৰণৰ যেনে বা যিমান যি হ'লেও মোৰ লগত এটা সংযম ৰাখি কথা কয় সন্মান সহকাৰে কথা কয় ময়ো মৰম দি কথা কওঁ বা এইটো মোক কৈছে ক'বলৈ লাজ কৰিছে হয়তো ক'বলৈ বিচাৰিছিলে আপুনি অংশগ্ৰহণ কৰিলে আমি এইটো কিন্তু তাৰ বিপৰীতে কোৱা নাই আপুনি কিবা এটা কৰক চা মই তেতিয়া ক'লো তাৰ যিটো ক'বলৈ লাজ কৰিছে কথাটো ক'বলৈ লাজ কৰোঁতে মই যিটো লাজ ভাৱটোতো আমি বুজি পাওঁ নিশ্চয় কিবা এটা বুজি যায় এই কথাটো কি কাৰণে মই কৈছোঁ তেতিয়া ক'লে এনেকুৱা মই কৈছোঁ চা মই 3টা চৰ্ত দিছোঁ মই এই 3টা চৰ্ত যদি তোমালোকে উপস্থাপন কৰি অলপ যুঁজিব পাৰা সাহসেৰে যুঁজিব পাৰা তোমালোকৰ পিছততো জনগণ আছে তোমালোকৰ যিমানে যিয়ে প্ৰতিশ্ৰুতি নিদিয়া লাগে যিয়ে চাইন কৰি অহা নালাগে তোমাৰ জনগণ আছে তোমালোকে একো কৰিব নোৱাৰে জেলত তোমাৰ ইমান 700 ল'ৰাক যদি জেলত সোমাই 700 পৰিয়াল ওলাই আহিব নহয় যে তোমালোকে কি কৰিব নাই আমাক টাডা কেছত সোমাই দিব ক'লে মোক 3টা প্ৰপ'জেল যদি শুনা প্ৰথম তাৰপিছতে কৈছে যিমান টাডা কেছত কিবা কিবি সোমাই দিব 3টা প্ৰপ'জেল হৈছে সংবিধান ৰাজনীতি সুৰক্ষা এইটোতো 1 নম্বৰ সুৰক্ষা ছেপাৰেট সংবিধান দ্বিতীয়টো হৈছে ফ্লেগ এইটো গোটেই জাতিটোৰ এটা চিম্বল থাকিব তৃতীয়টো হৈছে সম্পদখিনি এতিয়া ক'ব সিহঁতে তোমালোকৰ সম্পদ নাই তেতিয়া মোক হয়তো কৈ পেলালে যে আমাৰ সম্পদ নাই বুলি আমাক গালি পাৰিলে বোলে ক'ত তহঁতৰ সম্পদ আছে কি আছে এইটো কি উলিয়াইছো সম্পদ নহ'লে এতিয়া এই দিনে নিশাই এই বাগজান হওক শদিয়া হওক গোটেই তেল ওলাই গেছ ওলাই ডেইলি অইল ইণ্ডিয়া প্ৰফিটতে আছে প্ৰতি বছৰে বিলিয়ন ডলাৰ প্ৰফিটত আছে এই মানুহ সাহসেৰে ক'ব নোৱাৰি ক'লে এইটো মই কৈছোঁ সম্পদটো লাগিব এই 3টা কৰা তাৰপিছত আমি নৈতিক আমি স্বাক্ষৰ নকৰোঁ আমি ফিজিকেলি ইনভলভমেণ্ট নহওঁ অৰ্থাৎ আপুনি 3টা চৰ্ত দিয়াৰ পিছতে তেখেতসকলৰ সৈতে আপোনাৰ সম্পৰ্কবিলাক অকণমান ব্যৱধানটো বাঢ়ি গ'ল 3টা চৰ্ত দিয়াৰ পিছতে 2 মাহৰ আগতে আৰু কিখন চুক্তি হ'ব সেইটো বেছি মানে নাজানেতো কি হয় মইতো এইবিলাক চব জানোতো মই জানো কি হ'ব কি নহয় ইমান দিন খেলি আছোঁ যে নাজানিম অন্ততঃ সেইখন জ্ঞান আছেতো সেইখন ইণ্টেলিজেঞ্চিয়া আছে মোৰ বুদ্ধিমত্তাটো আছে সিহঁতৰ কি হ'ব কেনেকুৱা এই কথাটো হৈছে ৰাজু গুচি গ'ল ৰাজুৱে কোনো উত্তৰ নিদিলে কি হ'ব তাৰপিছত যেতিয়া মই আমিতো যোগাযোগ কৰিছিলোঁ আমাৰ একো উত্তৰ নিদিলে উত্তৰটোতো ৰাজু হাতত দি পঠাইছোঁতো ৰাজু হাতত দি পইচাই তাৰপিছতে আমি চেতিয়ামুখে যেতিয়া তেখেতৰ আমাৰ ককাইদেউ ঢুকাইছিলে বা তাৰ ককাইদেউ ঢুকোৱাটো এবছৰ নহয় 6মাহমান হৈ গ'ল তাৰপিছতে শ্ৰাদ্ধ কৰিছিলে তাৰ যাওঁতে মই বহুত দিন কৰা নাই 3 মাহমান তেখেতক ফোন কৰা নাই তেখেতক এনেই এইটো ইমান এটা হেৰি হৈছে অনুষ্ঠান
আমাৰ পৰিয়ালৰ অনুষ্ঠান এটাত মৃতকৰ অনুষ্ঠান না সেইটোতে এই কৰোঁতে মাত দিলোঁ কথাটো সুধিলোঁ কি হ'ল এনেকুৱা গৈ আছোঁ আৰু আমি বেষ্ট অফ লাকটো দিমেই আৰু হয় নহয় বাৰু ইয়াৰ বেষ্ট অফ লাকটো ছাপৰ্টটো কথা নহয়তো যে সহকাৰ আপোনালোকে যদি চুক্তি ভাল আনিব পাৰে বেয়া কথাটো একো নহয় আগবাঢ়ক আমাক ক'বলগীয়া একো নাই আৰু আমি বাধা দিবতো নোৱাৰোঁ হয় নহয় বাৰু তাতে এইটো ক'লোঁ এই কথাটো দেখে তেওঁ বোলে তেওঁতো কৈছিলে বোলে তেওঁ পঠাইছিলে আগবঢ়াই পিনি মই আৰু চুক্তিখন কি আছে কি আলোচনা কৰি চাইছোঁ লাষ্ট কথাটোতো এইটো ক'ব লাগিব না মেইন বস্তুটো লাষ্টটো এইটো হৈছে ৰাজু আহিছিলে লাষ্ট চুক্তিখন হোৱাৰ আগতে মই তিনিটা কিন্তু এই কথাটো সেইকাৰণে দিলোঁ নহ'লে বিভিন্ন ধৰণে কৈ থাকিবলৈ বিভিন্নজনে বিভিন্ন বক্তব্য দি আছে মইতো ভালটোৱে দিছোঁ হয় নাই বাৰু এইটো তেতিয়াহ'লে মই নৈতিক আৰু এটা কথা শুনিব দেই মই নৈতিক সমৰ্থনে দিম বুলি কৈছোঁ কিন্তু আমি ফিজিকেলি কোনো নাযাওঁ আমি কিন্তু চামিল নহওঁ তাত তোমালোকৰ মানে হেৰিয়ত আমি চামিল হ'ব নোৱাৰোঁ তোমালোকে কি আনিছা কি নাই জনগণে তোমালোকক এটা সন্মান দিব বুলি কৈছে সন্মান দিব তোমালোকে সুখে শান্তিয়ে থাকিব পাৰা তোমালোক কোনো কুকুৰে খোৱা দি কামুৰি নেকামুৰে অনবৰত ভুকি নাথাকিব তোমালোকৰ পিছত মই সেই কথা কৈছোঁ তোমালোকৰ ভুকিবৰ কাৰণেতো মই ভাল এটা ছাজেশ্যন এটা দিম এইটো আপুনি কি কয় নাজানো মোৰ কিছু ব্যক্তিগত মহোদয় আপোনাৰ পৰা বিদায় ল'ম বিদায় লোৱাৰ সময় সমাগত কিন্তু মোৰ শেষ বাক্য আমি অসমৰ জনগণক যিহেতু এখন শান্তি চুক্তি হৈ গ'ল চৰ্চা হৈ গ'ল আলোচনা হ'ল আমিও বহুত কথা পাতিলোঁ অসমৰ ৰাইজক অন্ততঃ নতুন বছৰত এনেকুৱা এটা টেগলাইন দিব পৰা ব্যৱস্থা হ'বনে যে পৰেশ বৰুৱা আহি আছে পৰা হ'বনে সময় নহয় এইটো খুব ট্ৰিকি বুলি কয় ট্ৰিকি কুৱেশ্যন এইটো দিবলৈ গ'লেও মানে অলপ কাঁইটডাল লাগি যাব আৰু নিদিলেও মানে হয়তো বা ভয়ত পেপুৰা লাগিছে এনেকুৱা হ'ব না কথা মানুহে আমাৰ অনুপমে একেবাৰে ধাৰাসাৰি কৰি দিলে বুলি ক'ব না ককায়েক ভায়েকে যেতিয়া ককায়েকক ধাৰাসাৰি কৰে বুলি ক'লে তেতিয়াহ'লে আমি দিম এনেকে মহোদয় পৰেশ বৰুৱা আহি আছে বুলি কৈ প্ৰশ্নবোধক এটা দি দিম অসমৰ মানুহক মানে অসমৰ মানুহে যিটো বিচাৰিছে অকল অহাটোৰ কথা নহয়তো অসমৰ মানুহে যিটো বিচাৰিছে অসমৰ মানুহে যিটো যিখিনি অমৰমিতাকে অমৰমিতসকলে জীৱন দি গ'ল পংগু হৈ গ'ল হাজাৰ হাজাৰ মানুহে সেই মানুহবিলাকৰ যিটো আশা আকাংক্ষা সেইটোতো আমি নমৰালৈকে মানে চেষ্টা কৰিম চেষ্টাটো ত্ৰুটি কেতিয়াও নাথাকে আৰু জনগণৰ সন্মুখত কি হয় পৰাধীন হৈ উলংগ হৈ জনগণৰ সন্মুখত আমি যাব নোৱাৰোঁ আমি হ'ব লাগিব বিজয়ী হৈ যাব লাগিব ৰাজনীতি টেবুলতো বিজয়ী যাম ৰাজনীতি টেবুলত বিজয়ী হৈ যাম ৰাজনীতি যিটো ৰাজনৈতিক যিখন টেবুল আছে সেইখনকো আমি প্ৰত্যাখ্যান কৰা নাই আৰু এই প্ৰত্যাখ্যান নকৰাৰ কাৰণে এইটো সময় লাগিব ৰাজনৈতিক টেবুলখনত যুঁজি বা ৰাজনৈতিক টেবুলখনত যাবৰ কাৰণে সদিচ্ছা থাকিবলৈ আমাৰ সদিচ্ছা আছে কিন্তু ভাৰতবৰ্ষৰ সদিচ্ছা আছে নাই এই কথাবিলাক মই আগে কৈ গৈছোঁ আৰু সেইকাৰণে অলপ ধৈৰ্য ধৰিব লাগিব আৰু এই ধৈৰ্য আৰু ৰাজনৈতিক সদিচ্ছা মানে পূৰণ কৰিবৰ কাৰণে এইটো ৰাইজৰ ঐকান্তিক প্ৰচেষ্টা থাকিব লাগিব আমাৰ লগতে অকল আমি দিলে নহ'বতো সিহঁতি কওঁ এমুঠিমান কিন্তু এই বিষয়টো এই প্ৰাপ্যটো গোটেই সমগ্ৰ অসমৰ থলগীৰ লগত জড়িত হৈ আছে এই সমগ্ৰ অসমৰ জনগণ যেতিয়াও মানে এই আমাৰ যিটো লক্ষ্য প্ৰাপ্তি ধন্দিতা অসমৰ জনগণেতো উপকৃত হ'ব আমিতো আজি আছোঁ কালি নাই মানুহৰ জীৱন নতুন প্ৰজন্মই হ'ব সেইকাৰণে সকলোৱে এইটো ভাবি চিন্তি নহয় এইটোতো নৈতিক দায়িত্ব বুলি ভাবোঁ কেৱল মাত্ৰ এই যে ৰাজনৈতিক উদ্দেশ্য বা ৰাজনৈতিক বিষয়টোৰ ওপৰত আলোচনা হ'ব লাগে ইয়াত কোনো বাধা থাকিব লাগে সংবিধানৰ বিষয়ত কোনো বাধা থাকিব নালাগে এইটো এটা একদম মাওকে এটা প্ৰতিধ্বনি সৃষ্টি কৰিব লাগে এই পৰিৱেশ তৈয়াৰ হ'লে পৰেশ বৰুৱা আহি আছে আমি ক'ব পাৰিম বহুত বহুত ধন্যবাদ